ৰাজ্যত সংঘটিত সাংবাদিক আক্ৰমণৰ ঘটনাৰ সৈতে বিশেষভাৱে জড়িত হৈ আছে ৰাজনীতি। এই বিস্ফোৰক অভিযোগ গুৱাহাটী প্ৰেছ ক্লাবত ভাৰতৰ কমিউনিষ্ট পাৰ্টি অসম ৰাজ্য পৰিষদৰ প্ৰতিবাদী সভাত। সাংবাদিক নিৰ্যাতনৰ বিৰুদ্ধে CPIৰ এই প্ৰতিবাদী সভা। সাংবাদিকক কৰা আক্ৰমণে সংবাদ মাধ্যমক আঘাত কৰে। এই মন্তব্য CPIৰ সাংবাদিক নিৰ্যাতনৰ প্ৰতিবাদী সভাত উত্থাপন হৈছে খচৰাৰ প্ৰস্তাৱ। আৰু আপোনালোকক এয়া ভিজুৱেল দেখুৱাই আছোঁ, য'ত আজি গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰ নিৰ্যাতনৰ বিৰুদ্ধে এখন প্ৰতিবাদী সভাৰ আয়োজন কৰে CPIয়ে। ৰাজ্যত সংঘটিত সাংবাদিক আক্ৰমণৰ ঘটনাৰ সৈতে বিশেষভাৱে জড়িত হৈ আছে ৰাজনীতি। এই বিস্ফোৰক অভিযোগ গুৱাহাটী প্ৰেছ ক্লাবত ভাৰতৰ কমিউনিষ্ট পাৰ্টি অসম ৰাজ্য পৰিষদৰ প্ৰতিবাদী সভাত। সাংবাদিক নিৰ্যাতনৰ বিৰুদ্ধে CPIৰ এই প্ৰতিবাদী সভা। সাংবাদিকক কৰা আক্ৰমণে সংবাদ মাধ্যমক আঘাত কৰে। এই মন্তব্য CPIৰ সাংবাদিক নিৰ্যাতনৰ প্ৰতিবাদী সভাত উত্থাপন হৈছে খচৰাৰ প্ৰস্তাৱ। এতিয়াই কৈ দিছে এইখন এখন কেন্দ্ৰীয় ফৰ্মল গভৰ্ণমেণ্টৰ চৰকাৰ, য'ত মন্ত্ৰীসভা যেতিয়া ইলেকশ্যন হ'ব, তাৰ পিছত কিন্তু মেজৰিটি পাৰ্টি